Hello friends, welcome to my YouTube channel. বহুত দিনৰ মূৰত আপোনালোকৰ আগত আহিছোঁ। মানে আজি মই পাগলদিয়া ঘাটত আহিছোঁ। আমাৰ এই বন্ধু ৰাজেশে আৰু আমাৰ ঘৰৰে মানুহ এইবিলাক পূজা কৰিছে। এখন ছট পূজা বুলি কয়, চৈতৰ মাহত কৰে। আৰু কোৱা যায় যে দুটা ছট পূজা হয়, এটা চৈতৰ মাহত হয় আৰু এটা কাতিত হয়। তাৰপিছত এই ছট পূজাখন এনেকুৱা যে জুনিয়ৰত মানে আমাৰ যি কথা যে আছে কৈনি বুলি যে কয়, মান্তি দেখা বুলি কয়, এই মান্তি দেখা বুলি আহে তাৰমানে এইটো কৰে। এই ছট পূজাখনত ধৰক 10মান পূজা হৈছে পাগলদিয়া ঘাটত। অলপ দেখুৱাইছোঁ, অলপ ইয়াৰে পৰিৱেশ কেনেকুৱা লাগে আপোনালোকে চাব। এতিয়া পূজাখন দেখাম। এখন নতুনকৈ আহিছে পূজা বহাব এখন পূজাৰ সামগ্ৰী আছে, ইয়াতে বহিব। সূৰ্য যেতিয়া অস্ত যাব তেতিয়া মানে এই পূজাখন তেতিয়া ঘৰলৈ লৈ যাব আৰু ঘৰত পাতিব। তাৰপিছত ৰাতিপুৱাৰ ভাগত মানে 3টামান বজাত বা 3-4টা বজাত আহিব আৰু যেতিয়া সূৰ্যটো উদয় হ'ব তেতিয়া মানে পূজাখন সমাপ্ত হ'ব। লাইফষ্টাইল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মানুহ আহিছে, লাহে দিছে আৰু দুখনমান পূজা পাইছোঁ। এইখন এতিয়া আহিছে, এতিয়া কিহত মানে পূজাখন পাতি আছে। হৈ গ'ল কি চাকৰিটো লাগে চব। ইয়াতে আমাৰ আজি দিনটোৰ মানে আহে। এতিয়া মানে আমি আজি ভিডিঅ' যেনেকৈ দেখিছোঁ আপোনালোকে নিশ্চয় চাই